हेलो एवरीवन की खबर ভালনে সকলোৰে আজি কি বনাও আপোনালোকেতো থাম্বনেইলটো চাই গম পাইছে গতিকে বলক তেতিয়া হলে বেছিকৈ দেৰি নকৰি ভিডিওটো আৰম্ভ কৰো আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাইছে তেওঁলোকে সাবস্ক্ৰাইব কৰিব নাপাহৰিব এতিয়া মই বনাব লৈছো পাতত দিয়া মাছ তাৰ কাৰণে এই কলপাতখন অকনমান এনেকে গেছত পুৰি ল'ব লাগিব এতিয়া পাতখিলা এনেকে কাটি লৈছো লৈ পাতখিলাৰ পৰা মই এই বান্ধিবৰ কাৰণে এনেকে ৰছী বনাই লৈছো আৰু ইয়াতে মই এইখিনি মোৱা মাছ লৈছো আজি মোৱা মাছখিনিত মই দিছো নিমখ আদা নহৰু আৰু জলকীয়া খুন্দি লোৱা আৰু কেঁচা মিঠাতেল এইখিনি এতিয়া মই ইয়াতে দি দিম এতিয়া মই এইখিনি বান্ধি লম ভালকে পাতখিলা মেৰিয়াই পেলাই এতিয়া মই এই মাছখিনি উতি এনেকে পাতেৰে বতে বান্ধি ইয়াতে দি দিছো কেৰাহীত আৰু এইখিনি তেতিয়ালৈকে এনেকে বনাব লাগিব যেতিয়ালৈকে পাতখিলা একদম ৰঙচুৱা হৈ নাযায় ধুনীয়াকে সিজি গৈছে ইমান ধুনীয়া গোন্ধ ওলাইছে কোনে কোনে এনে খাই পাইছে জনাবচোন কমেন্টত এয়া চাওক ইমান ধুনীয়া হৈছে খাব আৰু কেনেকুৱা টেষ্টি লাগিব প্ৰথমতে এয়া মই কলফুলটো সৰু সৰুকে মিহি মিহিকৈ কুটি লৈছো ইয়াৰ পিছত মই আপোনালোকক জনাই আছো মই আজি এই কলফুলটো কিহেৰে বনাম কলফুলৰ ৰেচিপিটোৰ কাৰণে মই লৈছো এয়া কলফুল এনেকে কাটি লৈছো আৰু লৈছো চিকেন আৰু এয়া সৰু আলু গুটি এনেকে ফালি লৈছো আৰু আদা নহৰু খুন্দি লোৱা পিয়াজ আৰু জলকীয়া এইখিনি হৈছে আমাৰ ইনগ্ৰেডিয়েন্টস আৰু যিখিনি লাগে মই এইখিনি পিছত দেখুৱাই আছো তেতিয়ালে বলক আমি ৰেচিপিটো আৰম্ভ কৰো এয়া কেৰাহীত তেল গৰম হৈ গৈছে এতিয়া আমি ইয়াতে দি দিম প্ৰথমতে পিয়াজ আদা নহৰু খুন্দি লোৱা আৰু জলকীয়া এইখিনি অকনমান ভাজি ল'ব লাগিব এইখিনি অকনমান ভাজি লৈ ইয়াতে আমি এতিয়া দি দিম চিকেনখিনি ইয়াতে এতিয়া দিব লাগিব সোৱাদ অনুসৰি নিমখটো এতিয়া অকনমান কমাই দিলে হ'ল পিছত কলফুল যেতিয়া দিম যদি লাগে দিলে হ'ল আৰু পিছত আৰু দিম হালধি
আৰু এতিয়া দিম চিকেন মছলা। চিকেনৰ টুকুৰাবোৰ আনোতে সদায় অলপ সৰু সৰুকৈ আনিব, কাৰণ যিহেতু আমি চিকেনটো কলফুলৰ লগত বনাম, তেতিয়াহে কলফুলৰ লগত ধুনীয়াকৈ মিলি যাব। এতিয়া এইখিনি ঢাকি ৰাখিব লাগিব, ভালকৈ চিকেনখিনি ভাজি ল'ব লাগিব। চিকেনখিনি 50% কুক হৈ গৈছে। এতিয়া ইয়াতে দিব লাগিব সৰু আলু গুটিখিনি। সেইখিনিও ভালকৈ ঢাকি ৰাখি ভাজি থাকিব লাগিব। চিকেন আৰু আলুখিনি অলমষ্ট ভজা হৈয়ে গৈছে আৰু 20% আছে। এইখিনি সময়তে আমি ইয়াত দিব লাগিব কলডিলখিনি। এইখিনি এতিয়া বহুত যেন লাগিছে কলফুলখিনি দিয়াৰ পিছত, কিন্তু যেতিয়া ভালকৈ সিজিব, ভজা যাব, তেতিয়া ইয়াৰে আধা হৈ যাব। এতিয়া এইখিনি আমি ভালকৈ ঢাকন মাৰি প্ৰায় 15-20 মিনিট সময় এনেকৈ কম জুইত ভাজি থাকিব লাগিব। এতিয়া ইয়াতে মই অকণমান গৰম মছলা দিম। এইখিনি আৰু ভাজি থাকিব লাগিব। আৰু 10 মিনিটমান ভাজিলে হৈ যাব এইখিনি। ইয়াতে এতিয়া অকণমান পানী দিব লাগিব, মছলাখিনি যাতে জ্বলি নাযায়, সেইটো কাৰণে জাষ্ট অকণমান দিলে হ'ব। এতিয়া এইখিনি ভালকৈ লৰাই আৰু ঢাকি ৰাখিব লাগিব। এয়া আমাৰ কলডিলৰ লগত চিকেনৰ ৰেচিপি হৈ গ'ল। এইখিনি নমাব পৰা হৈ গৈছে। এয়া চিকেনৰ লগত কলডিলৰ ৰেচিপি হৈ গ'ল। ৰেচিপিটো চাই কেনে পালে জনাবলৈ নাপাহৰিব, আৰু লগতে মোৰ ইউটিউব চেনেলটো যিসকলে নতুনকৈ চাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তেতিয়াহ'লে আজিলৈ আহোঁ।